আসসালামু আলাইকুম আৰু মই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এতিয়া মই ৰাতিপুৱা চাহ নাস্তা খোৱা পাই দেখাইছোঁ, খোৱাটো নেদেখাওঁ, বহুত দীঘল হৈ যাব। ৰুটি বনাই আছোঁ আৰু চাহ লগতে আলু ভাজি। এতিয়া মই ৰুটি বনোৱাৰ পৰাই আপোনালোকক আৰম্ভ কৰি দিছোঁ ভিডিঅ'টো। শেষলৈকে চাব, স্কিপ নকৰিব। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটোলৈ নতুন আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো মানে বিশেষ একো বেলেগ নহয়, ছট পূজাই আছে, অলপ দেখাইছোঁ আৰু ছট পূজা ভিডিঅ' হিচাপে অলপ দেখাইছোঁ। আপোনালোকে চাব। এতিয়া ছোৱালী স্কুল আছে, সেইটো কাৰণে মই ৰুটিখিনি বনাই লৈছোঁ। আৰু এতিয়া মই কিচেন এণ্ড ব্লগছলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। আজি মই এতিয়া ৰুটি বনাই আছোঁ। ৰুটিকেইটা কেনেকৈনো বনাইছোঁ অলপ আপোনালোকক দেখাই দিছোঁ। বনোৱাটো নেদেখালোঁ, কিন্তু মই অলপ কম তেল দি ভাজিছোঁ। এনেকৈ ৰুটিকেইটা বনাই খাবচোন, বহুত ধুনীয়া লাগে। আৰু এদিন কি দুদিনলৈ এনেকৈ ভাজি থৈও দিব পাৰিব। বেছি তেলত ডুবাই নিদিব, কমকৈ তেল সানি ভাজিব। বহুত ধুনীয়া টেষ্টিও হয়, খাবৰ কাৰণেও ভাল হয়। আৰু থৈ দিলেও ৰুটিকেইটা টান লিকতা এটা নহয় আৰু বহুত কোমল হিচাপে কোমলে থাকে, আৰু হিচাপে নহয় কোমলে থাকে। খাই বহুতেই ভাল লাগে, সেইটো কাৰণে মই ৰুটিকেইটা অলপ ভাজা আপোনালোকক দেখাই দিলোঁ। আজি ভিডিঅ'টো হ'ল ছট পূজা। আমাৰ ওচৰতে কেইঘৰমান বিহাৰী মানুহ আছিলে, সেই মানুহকেইঘৰ ছট পূজা পাতিব। ভাবিছোঁ আজি ভিডিঅ'টো সেইটোৱে দেখাই দিওঁ। আৰু এতিয়া ছোৱালী স্কুল আছে, এতিয়াতো মই সেইটো দিনত দেখাব নোৱাৰিম। ৰুটিকেইটা ভাজি লওঁ, তাৰপাছত আপোনালোকক মই দেখাইছোঁ। ছোৱালীকো খুৱাই লওঁ, তাই খাই ল'ব, তাৰপাছত আৰু স্কুলত টিফিনো দিব লাগিব। আৰু মই সকলোৰে ভিডিঅ' চাওঁ দেই ফ্ৰেণ্ডছ, মোৰ চাব, কমেণ্ট আপোনালোকে পাব। কিছুমানৰ কমেণ্ট নাপাব পাৰে, কিন্তু মই বেছিভাগ কমেণ্ট দিয়ে দিওঁ। ভিডিঅ'বিলাক চাই লাইকো দি দিওঁ, কমেণ্টবিলাকো দি দিওঁ। আৰু সকলোকে মই কৈছোঁ যে মোৰ ভিডিঅ' চাব, লাগে বেয়াই হওক, তেওঁ ভিডিঅ'টো চাই কমেণ্ট এটা দিব, যাতে মনটোও ভাল লাগি যায় যে ময়ো সকলোৰে চাওঁ। সেইকাৰণে মোৰ ভিডিঅ' আপোনালোকে চাব আৰু চেনেলটোতো ছাবস্ক্ৰাইব কৰি দিব দেই, যোনে কৰা নাই। মই কিন্তু যাকে পাওঁ চবকে দিছোঁৱে কৰি পেলাই। সময় নাথাকিলে বেলেগ কথা, কিন্তু সময় যেতিয়াই পাওঁ মই মোবাইল হাতত ল'লে মই সকলোৰে ভিডিঅ'বিলাক চাওঁ। যোন ফ্ৰেণ্ড আছে, যোন নাই, চাৰ্চ কৰি হ'লেও মই চাওঁ। সেইকাৰণে ভাবিছোঁ মোৰ যাতে ভিডিঅ'খিনি আপোনালোকে আদৰি ল'ব আৰু মোৰ চেনেলটো আদৰি ল'ব, আগুৱাই যোৱাত অলপ সহায় কৰিব, ভাল লাগিব। এতিয়া মই ছোৱালীক ৰুটিটো দি লওঁ, তাৰপিছত ভিডিঅ'টো দেখাইছোঁ আপোনালোকক। ইয়াৰ বাটাৰ লগাই দিছোঁ দেই, চোৱা গোটেইখনতে বাটাৰ ঘঁহি দিছোঁ। ছোৱালীয়ে ৰুটি খাই থকা সময়খিনিত মই ধুমাধুম কাম অলপ কৰি লওঁ, কাৰণ মই বহুতখিনি কাম কৰিয়ে যাব লাগিব। আহি আকৌ ভাত ৰান্ধিব লাগিব, সেইটো কাৰণে তাই খাই থাকক আৰু মোৰ কামখিনি মই কৰি লওঁ। এতিয়া কামখিনি কৰি হোৱাৰ পাছত মই কি কৰিলোঁ, তাই টিফিনটো বান্ধি দিলোঁ। টিফিনত মই আলু ভাজি আৰু ৰুটি দুটা দিছোঁ। ৰুটি দুটা নাখায়, কিন্তু মই দিছোঁ। কেতিয়াবা তাইৰ লগৰ ফ্ৰেণ্ডবিলাকে খাব বিচাৰে, সেইটো কাৰণে তাই বোলে দিছেও, এজনীক ৰুটি এটা আৰু আলু ভাজি দিছে। তাৰপিছত তাই অলপ খাব আৰু ইমান নাখায়, নিয়ে। আৰু এতিয়া দিনটো গ'ল, যোৱাৰ পাছত ৰাতি 6টামান বাজিছে, আমি ওলাই আহিছোঁ। আমাৰ এই মানুহকেইঘৰ বিহাৰী মানুহকেইঘৰৰ আগত লাইট লগাইছে আৰু কিমান ধুনীয়াকৈ ডিজাইন কৰি দিছে। লাইটটো ভাল লাগিছে, ডিজাইনবিলাক দেখি। লাইট ভৰাই দিছে এইটো কভাৰত, বহুত ভাল লাগিছে। ভাবিছোঁ অলপ দেখাই দিওঁ। আৰু কাইলৈহে আছে ঘাট পূজা আগদিনাখনেই লগাইছে। এইটো বহুত হুলস্থুল হৈ আছে, মই সেইকাৰণে চাউণ্ডটো অফ কৰি দিছোঁ, কাৰণ কপিৰাইট লাগি যাব। সিহঁতে বহুত ডেক বজাই আছে, ইমান চাউণ্ড দিছে, সেইটো কাৰণে মই অফ কৰি থৈ দিছোঁ। আৰু এয়া হ'ল নেক্সট দিনাখন, সন্ধিয়া আগে বেলি ডুব যোৱাৰ আগতে পূজাটো কৰে। পূজা কৰি আছে, আমি এইটো পাৰে চাইছোঁ, কাৰণ সেইটো পাৰে যাব হ'লে বহুতখিনি দলঙৰ ওপৰেদি যাব লাগিব। সেইকাৰণে আমি এইবাৰৰ পৰা মই অলপ জুম কৰি আপোনালোকক দেখাইছোঁ। মেইন জেগাত গৈ চাব নোৱাৰিলোঁ, বহুতখিনি যাব লাগিব। সেইকাৰণে মই ঘৰৰ পৰা অলপ আঁতৰি আহি এইখিনি আপোনালোকক দেখাই দিছোঁ। চাওক, পূজা কৰি আছে, মানুহ আহিয়ে আছে আৰু আহিবই, আৰু মানুহ আহিয়ে আছে। সেইফালে এখন গেট দিছে, সেইখন দিয়ে ষ্টেপ বনাই দিছে। তাত আগৰ পৰা আছে, বহুত কেইবাবছৰ হ'ল বনাই দিয়া। কলঙৰ সেইটো পাত আৰু বেলেগ কলঙত আৰু বেলেগো ঘাট বনাইছে, সেইখিনিত আৰু ধুনীয়াকৈ বহুত ভিৰ হৈছে। ইয়াত অলপ কম মানুহে হৈছে, তাত ঘাটে ঘাটে বহুত ভিৰ হৈছে বোলে শুনিছোঁ, আৰু আমিতো যোৱা নাই।
এফালে দেখি আছে ঘাটত ফেমিলিবিলাকো আহি আছে, মানুহবিলাকৰ যোনে পূজা কৰিছে সিহঁতৰ ফেমিলিবিলাক। পূজা আৰম্ভ হৈয়ে গ'ল। দলঙৰ ওপৰত উঠি আৰু এইবিলাক মানুহে দেখি আছে, দেখিছেনে বাৰু? ভিডিঅ'টো চাই থাকক। ভাল লাগিলে মোৰ চেনেলটোলৈ আহিছে যদি নতুনকৈ, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলটো অল কৰি দিব। এতিয়া আপোনালোকে পূজাখিনি চাই লওক। পূজাটো চাই থাকোঁতে আপোনালোকে কমেণ্টত জনাব ফ্ৰেণ্ডছ, কেনেকুৱা হৈছে ভিডিঅ'টো। ইমান ভালকৈ কৰিব পৰা নাই, কাৰণ মই সেইটো পাৰত গৈ মেইন জেগাখিনিত থিয় হৈ ভিডিঅ'টো কৰিলোঁ হয় বেছি ভাল লাগিলেহেঁতেন, কিন্তু তাত যাবও নোৱাৰিলোঁ। সেইটো কাৰণে মই এইটো পৰাই জুম কৰি দেখাই দিছোঁ। আপোনালোকে যদি ভাল লাগিছে ভালকৈ কমেণ্ট এটা কৰি দিব আকৌ। আৰু মোৰ কিন্তু ভাল লাগিছে, আমি দেখি আছোঁ যে বহুত ধুনীয়া লাগিছে পূজাটো, কিন্তু ওচৰত গৈ কৰিব নোৱাৰিলে সেইটোৱে বেয়া লাগিছে। বাকী তেখেতসকলে ইমান ধুনীয়াকৈ পূজা মানে কৰিছে, যেনেকৈ আৰু বহুত খৰচ কৰে দেই। ফল মূল এইবিলাক বহুত বস্তু, ঠেকুৱা বনাইছে, এইবিলাক চব আনিছে, দেখি আছোঁ আৰু। বাকী পূজাটো ইমানতে মই আৰু দেখালোঁ আৰু এতিয়া আপোনালোকে চাই থাকক বাৰু। বাকী বাই বাই।